গুড আফটাৰনুন গাইজ মোৰ এই চন্দনা ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যদি মোৰ এই চেনেলটো নতুনকৈ চাই আছে আপোনালোকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব হা আৰু এই মোৰ ব্লগটো ছেকেণ্ড পাৰ্ট হয় আৰু ইয়াৰে প্ৰথম পাৰ্টটো আপোনালোকে আগৰ ব্লগটোত চাব এইটো পাৰ্ট 2 হয় আৰু পাৰ্ট 1টো আপোনালোকে আগতে চাই ল'ব তাৰপিছত পাৰ্ট 2 চাব হা এতিয়া মই চয়াবিন বনাইছোঁ ইয়াতে ভাজি বনাম আৰু ভাতটো হৈ গৈছে মোৰ ইয়াতে তেল দিম কেৰাহী গৰম হৈছে চয়াবিনখিনি চাই লওঁ এয়া চয়াবিনত মই পানী দিছোঁ ভালদৰে সিজিবৰ কাৰণে এই আলু চালু অলপ টুকটুকীয়া কৰি খাম ভাল লাগিব ঢাকন আকৌ দিম ইয়াতে ভাজি বনাম মোৰ ভাত হৈ গ'ল এয়া ডেস্কিত খাই ভাত বনাই ভাল লাগে মোৰ খাই পেলাই এইকাৰণে ডেস্কিত বনাইছোঁ ইয়াতে মই ভাজি বনাম তেজপাত দিছোঁ প্ৰথমে আৰু ইয়াতে এতিয়া পিঁয়াজ জ্বলা দিছোঁ পিঁয়াজখিনি ব্ৰাউন কালাৰ হ'ব লাগিব ব্ৰাউন কালাৰ হ'লে মই ভাজিটো ঢালি দিম এয়া মোৰ পিঁয়াজটো ব্ৰাউন কালাৰ হৈছে এয়া হৈছে এতিয়া ভাজিটো ঢালি দিম মই এনেকৈ ভাল পাওঁ খাই পেলাই এতিয়া মই সোৱাদ অনুসৰি নিমখ দিম নিমখ দিছোঁ ইয়াতে মই এতিয়া হালধি দিম হালধি পাউডাৰ বেঙেনা কাৰ কাৰ প্ৰিয় হয় মোক কমেণ্টত জনাব আৰু মই বেঙেনা খাই ভাল পাওঁ সেইকাৰণে আজি মন গ'ল খাবৰ কাৰণে বেঙেনা আৰু আলু ভাজিলোঁ আৰু যদি আপোনালোকৰ বেঙেনা প্ৰিয় হয় তেতিয়াহ'লে মোক কমেণ্টত জনাব এয়া মই এতিয়া ইয়াতে চয়াবিনত নহৰু মানে মিক্সিত মাৰিছিলোঁ আৰু ইয়াতে ধুনীয়াকৈ পানীত গুলি পেলাই এনেকৈ দিওঁ মই নহৰু দিলে এনেকৈ দিওঁ আৰু ভাল লাগে এনেকৈ পানী দি পেলাই গুলি
তাতে মই এয়া নহৰু যে বটিছিলোঁ এইখিনি নহৰুৱে পানীয়ে এনেকৈ দিলোঁ। এয়া মোৰ ভাত হৈ গ'ল, ভাতটো সিজিছে এয়া চব ভাত হৈ গ'ল। আৰু আঞ্জাখন হ'ব আছে চয়াবিনৰ আঞ্জা, মানে থুপথুপীয়া কৰি বনাইছোঁ চব্জি টাইপ ধৰণৰ, অকণমান জোলো থাকিব তেনেকুৱা। আৰু এইপিনে ভাজি এখন বেঙেনা আৰু আলু ভাজি মোৰ প্ৰিয় হয়, সেইকাৰণে বনালোঁ। আৰু হাজবেণ্ডো আহি আছে, আমি একেলগে খাম আৰু ভাত গৰম গৰম। আপোনালোকে এনেকৈ বনাব। ইয়াতে ধনিয়া পাউডাৰ দিওঁ অলপ, ইয়াত ধনিয়া পাউডাৰ লৈছোঁ অলপ দি দিওঁ। আৰু এতিয়া চয়াবিনতো দিম ধনিয়া পাউডাৰ গোন্ধ ল'বৰ কাৰণে। ইয়াতে দিব অলপ। আপোনালোকে মোৰ ব্লগবোৰ সদায় চাব, ছাপোৰ্ট কৰিব, তেতিয়া ভাল লাগিব দিয়কচোন। আৰু এটা ব্লগ বনাওঁতে বহুত কষ্ট হয়, বহুত কষ্ট কৰি মই ব্লগবোৰ বনাওঁ, আৰু ছাপোৰ্ট কৰিলে ভাল লাগিব। ল'ৰাই কি কৰি আছে চাওকচোন। এই বদমাছ, বাপৰে মাছ লগাইছে, ৰুমালেদি লগাইছে। এইয়া অ' বা হাই গাইজ কৈ দিয়া বাবা, হাই গাইজ কোৱা। হাই গাইজ ভালদৰে কোৱা। হাই দিয়া, হাতেদি হাই দিয়া। কৰিবা কোৱা, লাইক কৰিবা, কমেণ্ট কৰিবা, কোৱা ছাবস্ক্ৰাইব কৰিবা, কোৱা ছাবস্ক্ৰাইব কৰিবা দেই। ঐ বদমাছ, অলপ বতাহ খাব আহিছোঁ খিৰিকীৰ মুখত, বহুত গৰম লাগে। এইয়া চাওক, খিৰিকীৰ ওচৰত আহিছোঁ বতাহ খাবৰ কাৰণে। গৰম আহিছে ইয়াতে, বহুত গৰম। আৰু এনেকৈ মই কাম চাম কৰি আহি অলপ বতাহ খাব আহোঁ খিৰিকীৰ ওচৰত, তেতিয়া অলপ ভাল লাগে। আৰু আপোনালোকে কিন্তু মোৰ ছাপোৰ্ট কৰিব হা, আৰু ভাল লাগিব মোৰ মনটো। হাই গাইজ, এয়া চাওকচোন কইনা হৈছোঁ। এয়া কাপোৰ এনেকৈ লৈ, এয়া ভাল লাগে এনেকৈ। কেতিয়াবা কেতিয়াবা মন যায় এনেকৈ, যিহেতু আমি ডেইলিকৈ নিপিন্ধোঁ ইয়াতে, সেইকাৰণে মন যায় এনেকৈ ষ্টাইল কৰিব, উৰণি ল'ব। অসমীয়া মানুহ যিহেতু পৰম্পৰা আছে, সেইটো পৰম্পৰা মই ৰাখিছোঁ। মেখেলা চাদৰ মন গ'লে পিন্ধোঁ, এনেকৈ উৰণি লওঁ মন্দিৰত গ'লে মই। এয়া গাইজ, মোৰ এই চব্জি হৈ গ'ল, চয়াবিনৰ চব্জি হৈ গ'ল, ভাত হৈ গ'ল, ভাত বন্ধ কৰিছোঁ, আৰু ভাজি বন্ধ কৰিলোঁ। আৰু আপোনালোকে মোৰ ব্লগটো সদায় চাব, ছাপোৰ্ট কৰিব, আৰু বেছি দীঘলীয়া নকৰোঁ ব্লগটো। বাই বাই। আৰু যদি নতুনকৈ চাই আছে মোৰ ব্লগটো, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। বাই বাই।